সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেখিছে নহয় ৰাতিপুৱাই ৰাতিপুৱাই কোন আহিছে? এয়া হনুমান ভক্ত। কেনেকুৱা লাগিছে ক'ব? অলপ ওলাই যাম বুলি ভাবিছোঁ টাউনৰ ফালে, কিবা কিবি বস্তু তাৰমানে ল'বলৈ আছে। এয়া ব'লক, আপোনালোকক আজি বেংগলোৰ ইভিনিঙৰ টাইমখিনি দেখাম। ইভিনিঙত কেনেকুৱানো লাগে বেংগলোৰ, আৰু কি কি কৰিম কি কি নকৰিম দেখি থাকিব আপোনালোকে। টেষ্ট কৰিম এতিয়া। চাটনি বেলেগ কৰিছোঁ, চাটনি চাটনি সৰি মছলা মছলা কিবা এটা মছলা দিছে, আৰু ইয়াত ইঞ্জি পানী কিন্তু একদম ইঞ্জিটো একদম কমকৈ দিছে, কিন্তু আমাৰ পানীখিনি ইমান মই সোৱাদ নাই পোৱা। আমাৰ গাখিনি ঠিক আছে, আমাৰ আচামে ঠিক আছে। ইমান ডাঙৰ ডাঙৰ বিজনেছ হয় এইবিলাক। সব ফ্রেশ ফুল। চিকেন পকোড়া লৈ লৈছোঁ, চিকেন পকোড়া 50 rupees
লেগ পিচ এইবিলাক পিচ খায়, এইটো পিচ হয়, এইটো এক পিচত 40 পুৰা ঠেং লিভাৰ গোটেইবিলাক আছে। পেকিঙে কৰি লওঁ ন আমি নাখাওঁ, পেকিং কৰি লওঁ ঘৰত তেতিয়া কথা ক'লে ঘৰত গৈ খামগৈ, ঘৰত ৰুমত খামগৈ আমি। বজাৰ কৰি হৈ গ'ল, এতিয়া গৈ আছোঁ আমি, মানে আহি আছোঁ। পাই গ'লোহি ৰুম। আপোনালোকক মুখ হাত নোধোৱা আগতে দেখাই ল'ব দেই, কি কি বস্তু বজাৰ কৰিলোঁ। এইবিলাকে আৰু চব্জি বজাৰ কৰিলোঁ, তাৰপাছত এইখন মেট দুখন আনিলোঁ আৰু এটা বস্তু আনিছোঁ মোৰ কাৰণে। এইটো কেনেকুৱা লাগিছে জনাব। বাই বলো, বাই बाय बोलो, बाय। हाँ कोई बात नहीं। তেনেহ'লে খোৱা বোৱা একদম খানা বনাই লওঁ, তাৰপাছত আপোনালোকক লগ পাম, ঠিক আছে। এয়া ৰেডি হৈ গ'ল খানা। এইফালে ভেন্দি ভাজিলোঁ, চিকেন পকোৰা লৈ আনিছিলোঁ যে, এইফালে চালাড আছে, এইফালে দাইল আছে, এইফালে ঘি আছে, নহ'লে আমি এতিয়া খাই লওঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। প্লিজ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ।